নমস্কাৰ। বৰ্তমান লকডাউন চলি আছে সমগ্ৰ দেশত। কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাৰ কাৰণে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে ঘৰতে থাকিবলৈ আহ্বান জনাইছে চৰকাৰে। লকডাউনৰ মাজতে চিৰাং জিলাৰ কাছিকোট্ৰা বজাৰৰ সমীপৰ একাংশ মুক্তভাৱে অবৈধ সুৰাৰ ব্যৱসায় চলাই আছে। যোৱাকালি চিৰাং জিলাত আৰক্ষীয়ে অবৈধ সুৰাৰ ঘাটে উচ্ছেদ অভিযান চলায়। চিডলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত কাছিকোট্ৰাত চলালে অবৈধ সুৰাৰ উচ্ছেদ অভিযান। এই অভিযানৰ ফলত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে দুগৰাকী সুৰা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় চিডলি থানা আৰক্ষীয়ে। কিহৰ কাৰণে আজি অভিযান চলাই ঘাটি? আজি চিডলি থানাৰ অন্তৰ্গত কাছিকোট্ৰা ঠাইডোখৰত ভালেখিনি কমপ্লেইন আহি আছিলে যে ইয়াত কেইবাসংখ্যক ঘৰত মানে মদ বিক্ৰী কৰি আছে, মদ বনাই আছে। তো এইটো খবৰৰ ভিত্তিত আমি আজি মহিলা আমাৰ কনষ্টেবল আৰু SSB পাৰ্টি আৰু আমাৰ থানাৰ ষ্টাফ লৈ পেলাই আমি অভিযান চলাইছোঁ। আৰু ইলিগেলি যিখিনি মদ বনাই আছিলে তো এইবিলাকৰ এগেইনষ্টে আমি একশ্যন লৈছোঁ। আৰু যিবিলাক মানুহে মদ বনাই আছে সিহঁতক ৱাৰ্ণিং দিছোঁ যাতে কোনো ধৰণৰ এনেকুৱা কাৰ্যকলাপ ভৱিষ্যতে নকৰে আৰু যাতে মানুহৰ সমাগম এই মদৰ কাৰণে যাতে মানুহ ঘৰত সমাগম নঘটায়। ইতিমধ্যে আটক কৰিছে নেকি? দুজনক আমি এনেই আটক কৰিছোঁ বৰ্তমান। পৰৱৰ্তী সময়ত আমি আইনগত ব্যৱস্থা ল'ম।